अरे कहना क्या चाहते हो? कौन है ये लोग? कहां से आते हैं? হেল্ল' এভৰিৱান মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ পোনপ্ৰথমে সকলোকে ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জনাইছোঁ আজি দেখিছে ভিডিঅ'টো ভেলাঘৰৰ পৰা আৰম্ভ কৰিছোঁ গাঁৱৰ ভাইটিসকলে ভেলাঘৰটি সাজিলে তাকে আজি আপোনালোক ইয়াতে ভোজটো খোৱা হ'ব তেন্তে বলক ভাইটিহঁতৰ ভেলাঘৰটি চাওঁ ভেলাঘৰটি সুন্দৰকৈ বনালে কিন্তু ৰক্ষা নহ'ল বাবে এয়া দেখিছে গৰুৱে ভাঙি পেলালে সেইটো কাৰণে ত্ৰিপাল দি থৈ দিছে এইফালে সেইটো কাৰণে আমাৰ ভিতৰ ফালে আছে এটা মিউজিক সিস্টেম আৰু এইফালে আমাৰ ৰূপমজ্যোতি চেতিয়া এতিয়া ভেলাঘৰ ৰখিয়া হৈ আছে এতিয়া ৰখি লাভ নাই দুভাগৰ ভেলাঘৰ অলৰেডি ভাগি গ'লেই আমাৰ খানা এতিয়া বনাই আছে খানা কি বনাইছে আপোনালোকক দেখাইছোঁগৈ ৰ'ব এয়া আমাৰ নিচা আমাৰ বনাই আছে এয়া মাছ নাই মাছৰ কাৰণে এতিয়া বিলাহীও দিছে এতিয়া কেৰাহীত এইবোৰ দেখিছে বহুতো ব্যঞ্জন আছে এইবোৰ মাছ দালি বহুত আছে এয়া জলকীয়া ভাজি হয় নাই এয়া জলকীয়া ভাজি এইফালে পমায়ো বনাই আছে আমি অলপ লাগি হৈ দিছোঁ আৰু তথাপি এতিয়া অলপ আগফালে আছোঁ অলপ ফটো চটো মাৰি আছোঁ সকলোৱে চাই থাকক আৰু এতিয়া ভিডিঅ'টো ভাইটিয়ে কৰিলে যিহেতু মোৰ গাটো ভাল নাছিল সেইটো কাৰণে তাকে ভিডিঅ'টো কৰিবলৈ দিলোঁ এতিয়া আমি খাবৰ কাৰণে বহি লৈছোঁ আজি আমাৰ খানাটোত মাছেই হৈছে আৰু মাংস নাই যিহেতু আমাৰ নামঘৰ ফালৰ পৰা খোৱা হৈছে ভকতসকলেও খাব সেইটো কাৰণে আমাৰ আজি খানাটোত মাংস নাই আৰু মাছেদিয়ে হৈ গৈছে যিহেতু ভকতসকলে মাংস নাখায় বলক ভিডিঅ'টো কণ্টিনিউ কৰি গৈ থাকোঁ এতিয়া ভোজ খাই আহিলোঁ আজি প্লেনিং আছিলে যিহেতু মাঘৰ উৰুকা আজিতো মাংস চবেই খায়েই বিশেষকৈ গাহৰি মাংস এয়া এতিয়া গাহৰি মাংস ৰেডি কৰি লৈছোঁ সৰু সৰুকৈ কাটি লৈছোঁ আদা নহৰু এইবিলাক হালধি নিমখ তেল সকলো দি লৈছোঁ এতিয়া আমি এইখিনি বাঁহৰ চুঙাত ভৰাই দিম তাৰপিছত বাঁহৰ চুঙাৰ আজি মাংস খাই চাম কেনেকুৱানো লাগে তাকে চাম বহুতে কয় ভালেই লাগে সেইটো কাৰণে আজিও আমি ফাৰ্ষ্ট ট্ৰাই কৰিছোঁ সেইটো কাৰণে আজি আমিও খাম আৰু এতিয়া গাহৰি মাংসৰ লগত এইফালে লাইপাত দেখিছে বাঁহৰ চুঙাটোত এতিয়া লাইশাক এখিলা দি দিওঁ খাই ভাল লাগিব এতিয়া ভৰাই মেলি ৰেডি এতিয়া ধুনীয়াকৈ বাঁহৰ চুঙাতে জুইত দিম এইফালে জুই জ্বলাই থোৱা হৈছে মাংস হৈছে অকণমান চুঙাটো যিহেতু ডাঙৰ হ'ল আৰু আমাৰ ঘৰত মানুহ দুটাই খাওঁ মায়েতো নাখায় দাদা আৰু মই খুৱাম সেইটো কাৰণে অকণমান মাংস ফাৰ্ষ্ট টাইমৰ কাৰণে চুঙাত দি খাবৰ কাৰণে ওলাইছোঁ কি হয় নাজানো আৰু ফাইনেল লুকটো চাবৰ কাৰণে ৰৈ আছোঁ কি হয় আৰু এতিয়া ধুনীয়াকৈ জুইত দিলোঁ জুইত দি মেলি সিজালে অপেক্ষা কৰোঁ আৰু এতিয়া মাংসখিনি হৈছে আৰু এইফালে ভাপ ওলালি ধুনীয়া এটা গোন্ধ মাৰিছে আপোনালোকেও পাৰে যদি বনাই খাব খুব সুন্দৰ হয় ফাৰ্ষ্ট টাইম আমিও খাইছোঁ আপোনালোকে এবাৰ ট্ৰাই কৰিব এয়া দেখিছেই ধুনীয়াকৈ মাংসখিনি হৈ গ'ল পুনৰবাৰ ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জনাই ভিডিঅ'টো ইমানতে শেষ কৰোঁ বুলি ভাবিলোঁ
যদি মোৰ চেনেলৰ নতুন তেন্তে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব